হেল্ল' ফ্ৰেণ্ডছ, অসমীয়া ব্যঞ্জন ইউটিউব চেনেলটিলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি বনাবলৈ লৈছোঁ এবিধ পিঠাৰ ৰেচিপি। এই পিঠাবিধক বহুতেই খোলা চপৰীয়া পিঠা আৰু হাজাৰমুখী পিঠা বুলিও কয়। ফ্ৰেণ্ডছসকল, আমাৰ চেনেলটি যদিহে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটি বজাই দিব আৰু লগতে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আহকচোন ফ্ৰেণ্ডছসকল, আজি আমি আমাৰ ৰেচিপিটো আৰম্ভ কৰোঁ। ফ্ৰেণ্ডছসকল, চাউলৰ গুড়িখিনি ভাজিবৰ বাবে আমি এতিয়া কেৰাহীটো গৰম কৰি ল'ম। গৰম হৈ অহাত আমি চাউলৰ গুড়িখিনি দি অলপ অলপকৈ ভাজি থাকিম। ৩-৪ মিনিটমান ভাজা হোৱাৰ পিছত এতিয়া আমি এইখিনি নমাই ল'ম। এনেকৈ নমাই লৈছোঁ। এতিয়া আমি ইয়াতে অলপমান নিমখ মিহলাই ল'ম। নিমখখিনি মিহলোৱা হোৱাত ইয়াতে আমি অলপ অলপকৈ পানী দি ল'ম। পানী দি দিছোঁ। আমি ইয়াতে আৰু অলপমান পানী দি ল'ম। পানী দি লৈছোঁ। এইখিনি বেছি ডাঠো হ'ব নালাগে, বেছি পাতলো হ'ব নালাগে। এনেকুৱা হ'লেই আমি 5 মিনিটমানৰ বাবে গুড়িখিনি ৰাখি থৈ দিম। এতিয়া আমি পিঠাখিনি ভাজিবৰ বাবে টাৱাখন গৰম কৰি ল'ম। টাৱাখন গৰম হৈ অহাত আমি এখন পিঠা ইয়াতে দি দিছোঁ। পিঠাখন দিয়াৰ পিছত এনেকৈ অলপ ফুটফুটকৈ উঠি আহিব। ফুটফুটকৈ উঠি আহিলেই আমি পিঠাখন ছাইডত ৰাখি থৈ দিম। ওলটাই ছাইডত ৰাখি থৈ দিছোঁ। আমি আৰু এখন পিঠা ইয়াতে দি দিম। তাৰ কাৰণে আমি আগৰ পিঠাখন অলপ ছাইড কৰি লৈছোঁ। দি দিছোঁ। আমি দুখনমান পিঠা আপোনালোকক দেখুৱাম। এইখনো উঠি আহিছে। এতিয়া আমি এইখন ছাইডত ৰাখি থৈ দিম। আগৰ পিঠাখন এতিয়া আমাৰ হৈ গৈছে। আমি এইখন নমাই থৈ দিম। নমাই থৈ দিলোঁ। আৰু দুখন পিঠা আপোনালোকক দেখুৱাম বনাই। এইখন হৈছে। এতিয়া এইখনো ছাইডত ৰাখিম আমি। এতিয়া আমাৰ এইখন পিঠাও হৈ গৈছে আৰু এখন নতুনকৈ দি লৈছোঁ। ফ্ৰেণ্ডছসকল, এতিয়া আমাৰ খোলা চাপৰীয়া পিঠাৰ সৈতে ঘুগুনিৰ ৰেচিপিটো ৰেডি হৈ গ'ল। এতিয়া গৰমে গৰমে পৰিৱেশন কৰিব পাৰে। এয়া দেখিছেনে ফ্ৰেণ্ডছসকল? দেখিবলৈ খুবেই ধুনীয়া হৈছে।
ফ্ৰেণ্ডসকল, ৰেচিপিটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।